হেল্ল' কি খবৰ সকলোৰে। আৰু আজি বতৰটো বহুত বেয়া, বৰষুণেই দি আছে। সেইকাৰণে ভাবিলোঁ আজি সন্ধিয়া চাহৰ লগত কি খাওঁ। দিনৰ ঘুগুনি আছিলে, ভাবিলোঁ লুচিকে বনাওঁ। আৰু মই এয়া দেখিছে লুচি বনাই আছোঁ। আপোনালোকে বাৰু মোৰ দৰে এনেকৈ গোল গোলকৈ লুচি বেলিব পাৰেনে? কমেণ্টত নিশ্চয় জনাব। ময়ো এয়া বেলি আছোঁ লুচি। আৰু ভাবিলোঁ বতৰটো চাই পেলাই লুচি আৰু ঘুগুনি খোৱাৰ মজাই সুকীয়া হ'ব। আৰু এয়া তেল দি দিলোঁ। ফাইনেলি আমাৰ এয়া লুচি ফুলি গ'ল। আৰু মই লগতে লাল চাহ একাপো বনাই ল'লোঁ। আৰু লাল চাহ কাপটো লাগেই, আৰু চাহ একাপ নহ'লে আধৰুৱা যেনেই লাগে, সন্ধিয়াটো নহয় জানো। আৰু এয়া মই আপোনালোকক প্ৰমাণটো দিলোঁ, মই এই যে বনাই আছোঁ। ফাইনেলি আমাৰ এয়া লুচি আৰু ঘুগুনি ৰেডি হৈ গ'ল। এতিয়া আমি দুয়োজনে কোনে কেইটাকে খালোঁ বাৰু নকওঁ, কিন্তু খাই মজা লাগিলে। টিভিটোও লগাই ল'লোঁ। টিভি চাই চাই আমি দুয়োজনে মিলা প্ৰীতিৰে খালোঁ আৰু আপোনালোককো দেখুৱালোঁ। সন্ধিয়া ভাবিলোঁ আজি মাংসকে খাওঁ নেকি। খোৱাৰেই কথা কৈ আছোঁ, আপোনালোকৰ চাগে খঙে উঠিছে। তথাপিও কি কৰিব আৰু, খাবতো লাগিবই, খালেহে আকৌ জীয়াই থাকিম নহয় জানো। আৰু এয়া আমাৰ ওচৰৰে দাদা এজনৰ পৰা ব্ৰইলাৰ মাংস আনিবলৈ গ'লোঁ। এয়া আধা কেজি ব্ৰইলাৰ, দুজন মানুহ যিহেতু লৈ আহিলোঁ। ফাইনেলি বনাই কৰি এয়া মাংস ৰেডি। আৰু আজিলৈ খাই বৈ আমি শুলোঁ। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম। গুড বাই।